নমস্কাৰ, মই ভাস্কৰ। বেয়া হোৱা LED লাইট আজি আমি ৰিপেয়াৰিং কৰিবলৈ চেষ্টা কৰিম। মই লাইটটো খুলি থৈ দিছোঁ, যিহেতু ভিডিঅ'টো দীঘল নহয়। আমি এটা দেখা পাইছোঁ অলৰেডি, এটা লাইট কলা পৰি আছে। আমি সেইটো লাইট এতিয়া আজি চেঞ্জ কৰি চাওঁ। তাৰ আগতে আমি এবাৰ দেখাই দিছোঁ লাইটত কানেকশ্যন দি অলপ কম পোহৰ জ্বলি আছে। তাত আমি চাওঁ কম পোহৰ যিহেতু জ্বলি আছে কিহৰ কাৰণে। আমি এনে দেখা পোৱা হিচাপত এই LED SMD লাইট এটা কলা পৰি আছে। আমি সেইটো চেঞ্জ কৰি চাওঁ, আৰু তাৰ আগতে আপোনালোকে আৰু এটা প্ৰচেছত চাব পাৰি। দুয়োটা যদি সেই লাইটটো যদি শ্বৰ্ট কৰি দিয়া যায় বা কিবা তেনেকুৱা তাঁৰ বা চিমটিৰ সহায়ত যদি আপুনি দুটা মূৰত লগাই দিয়ে, বাকীকেইটা লাইট পূৰা ভাল কৰি গ্ল' কৰি উঠিব। যদি গ্ল' কৰি উঠে তেতিয়া গম পাব যে সেই লাইটটোৰে প্ৰব্লেম হয়। মই এতিয়া চিমটিৰ সহায়ত চাওঁ আৰু চেষ্টা কৰি বস্তুটো। এই দুটা মূৰ শ্বৰ্ট কৰি দিয়াৰ লগে লগে এই চাওক গোটেইকেইটা লাইট ভাল কৰি জ্বলি উঠিছে। যদি আপোনাৰ তাত পুৰণা আগত LED লাইট আছে, LED লাইটৰ কিট, তাৰ পৰা আপুনি লাইটটো খুলি লগাব পাৰে। আৰু কিদৰে খুলি পেলাই লগাব লাগে সেইটো আমি দেখাই আছোঁ। এতিয়া আমি গম পালোঁ বস্তুটো, সেই SMD লাইটটো ফিউজ বেয়া আছে, সেইকাৰণে গোটেই ভাল কৰি পোহৰটো অহা নাই আমাৰ। চাওঁ বাৰু, এইটো পুৰণা LED লাইটৰ কিট আছে। কিটটো আইৰণডালৰ ওপৰত আমি থলোঁ। আইৰণডাল আগতে মই হিট কৰি থোৱা আছে, যিহেতু তাৰ ওপৰত আমি কিটটো ধুনীয়া কৰি থলোঁ, যিহেতু আমাৰ তাৰ লাইটবিলাক খোলাত সুবিধাজনক হয়। গৰম হোৱাৰ লগে লগে সুবিধাজনক হ'ব। এতিয়া আপুনি চিমটিৰ সহায়ত ধুনীয়া কৰি ধৰি লাহে লাহে যাতে লাইটটো ভাঙি বা বেয়া হৈ নাযায় খুলি আনিলে। এনেই আইৰণডাল আগৰ পৰা হিট দি থৈ দিয়া আছে, সেইকাৰণে আইৰণডাল ধুনীয়া কৰি গৰম হৈ আছে। তাৰ পৰা আমি SMD লাইটটো উঠাই আনিলোঁ, উঠাই আনি থৈ দিওঁ। চাই থাকক আপোনালোকে কেনেকৈ কৰে। নেক্সট আপুনি বৰ্ডখন LED লাইটটোৰ পৰা SMD লাইটটো লাইটৰ পেনেলখিনি স্ক্ৰু গেট দুটা খুলি লৈ বাকী ওলাই আনিব তাৰ পৰা। তেতিয়া আমাৰ লগোৱাৰ কাৰণে সুবিধা হয়। তাতো লগাব পাৰি ভিতৰতে লাইটটো যদি উঠাব পৰা যায়, নহ'লে আৰু বাহিৰত ওলাই আনিলে সুবিধাজনক হয়। ধুনীয়া কৰি লগাব পাৰি। এতিয়া মই খুলি লৈছোঁ সেই হিচাপত আপোনাৰ হিটচিঙৰ পৰা, এই তলৰ সেইখন হৈছে হিটচিঙৰ পৰা লাইটটো আমি উঠাই ল'ম। লাইটৰ পেনেলখিনি উঠাই লৈ তাৰ পৰা উলিয়াই আনি আমি লাইটটো চেঞ্জ কৰি ল'ম। কিন্তু আপোনালোকে লাইনত কানেকশ্যন দি পেলাই কিন্তু কেতিয়াও এই বস্তুটো চেক নকৰিব, এই লাৰি নাথাকিব। তাত মোটামুটি 102, 103 এনেকুৱা ধৰণৰ মোটামুটি 80ৰ পৰা 130 মানক লৈ DC ভল্টেজ আহে। DC ভল্টেজটো বহুত ডাইৰেক্ট কাৰেণ্ট হয় না, সেইকাৰণে লাইনত দি পেলাই আপোনালোকে লাইটত দি পেলাই কামবিলাক নকৰিব। তেনেকুৱা ধৰণৰ ডিছকানেক্ট কৰি ল'ব লাইট, তাৰপিছত কামখিনি কৰিব। নিজৰ ছেফটিটো বেছি ইম্পৰ্টেণ্ট। অলপ সাৱধান কৰি পেলাই কামবিলাক কৰিলে কথা নাই। এতিয়া আমি এইডাল পজিটিভ প্লাছ আৰু কলাডাল নেগেটিভ। এডাল লাইটৰ গৰমৰ কাৰণে আচলতে ৰঙাৰ পৰা বগা কালাৰ দেখা হৈ গৈছে। এনে ৰঙা এডাল পজিটিভ আৰু এডাল নেগেটিভ। আৰু লগাওঁতেও চাব পজিটিভ আৰু নেগেটিভটো উল্টা নকৰিব। উল্টা কৰিলে আমাৰ SMD লাইটৰ যিটো পেনেল আছে, লাইটবিলাক ফিউজ হোৱাৰ সম্ভাৱনা থাকে, গোটেইখিনি লাইট বেয়া হৈ যাব পাৰে। আমি এতিয়া স্ক্ৰু ড্ৰাইভাৰ দি আকৌ সেই প্লেটখন উঠাই আনিম। তাৰ পৰা উঠাই আনিলে সুবিধা হয় আৰু লগোৱাৰ কাৰণে। এইটো হ'ল পজিটিভ অৰ্থাৎ ফেজ, বেটেৰীৰ প্লাছ, আৰু এডাল মাইনাছ। মাইনাছত প্লাছ। বাকী খালি কি আপোনালোকে নেক্সট লগাওঁতে খালি কি উল্টা উল্টি কৰি নলগাব।
হিটচিংখন ভাল কৰি হেৰি কৰি পেলাই ওলাই ল'ব, বাহিৰত ওলাই লওঁ, তেতিয়া সুবিধা হয়। এইটো লাইট আমাৰ এইটো SMD আমাৰ ফিউজ আছে L15 চববিলাক কিটতে বেলেগ বেলেগ থাকে, কিছুমান কম LED SMD লাইটো থাকে, কিছুমান বহুত বেছি থাকে, সেইটোৰ লগত কোনো কথা নাই, আপুনি যিকোনো এটা পুৰণা চাই উঠাই লগাই দিব পাৰে, সেইটোৰ কথা নাই। এতিয়া আইৰণডালৰ ওপৰত আমি বৰ্ডটো বহাই দিম, তেতিয়া বৰ্ডটো গৰম হৈ পেলাই আমাৰ SMD LED লাইটটো বাল্বটো ওলোৱাৰ কাৰণে আমাৰ সুবিধা হয়। এতিয়া চিপনেদি বা টুইজাৰেদি ধুনীয়া কৰি ওলাই আনি বেয়াটো ওলাই দি তাৰ পৰা ভালটো পজিটিভ প্লাছ অৰ্থাৎ পজিটিভ আৰু নেগেটিভটো চাই পেলাই তাত বহাই দিলে হৈ যাব। ফাৰ্ষ্টতে খালি কি আমি বেমাৰটো তাৰমানে লাইট SMD লাইট বেয়া হৈছে বা ফিউজ গৈছে, সেইটো বস্তু আগে প্ৰথমতে আমি চাই ল'ব লাগে, তাৰে পিছত কোনো হেৰি নাই, অসুবিধা নাই আৰু বিশেষ এইখিনি। এইটো হৈছে আমাৰ যিটো ডাঙৰ থাকে সেইটো হৈছে আমাৰ নিউট্ৰেল অৰ্থাৎ নেগেটিভ, আৰু যিটো সৰু ঘাট সেইটো আমাৰ পজিটিভ মানে ফেজ, বেটাৰীৰ কানেকশ্যন পজিটিভ। এই লাইটটো আপোনাৰ উল্টা কৰি নলগাব, লাইটটোৰ পিছফালেও আছে হেৰিটো, যিটো ডাঙৰ চাইজৰ ডাঙৰ ফালটোৰ নিউট্ৰেল, আৰু এইটো ফালটো ফেজ পজিটিভ আৰু নেগেটিভ। এতিয়া আপোনাৰ SMD লাইটটোতো মই দেখাই দি আছোঁ বাৰু, এইটো হৈছে নিউট্ৰেল অৰ্থাৎ নেগেটিভ, আৰু এইটো হৈছে পজিটিভ। বৰ্ডখন যিটো ছিষ্টেমত আছে, যিটো যেনেকুৱা কৰি আছে তেনেকুৱা কৰি আপুনি লাইটটো SMD লাইটটো তাত বহাই দিলে হেৰি নাই, ধুনীয়া কৰি লাগি যাব। যিহেতু আইৰণৰ ওপৰত কিটটো আছেই, ধুনীয়া কৰি গৰম হৈ আছে, ৰাংবিলাকো ধুনীয়া ঢিলা হৈ আছে, তাৰপিছত অলপ ঠাণ্ডা হ'ব দিব, হৈ যাব। আমি দেখাই আছোঁ, লগাই দিম লাইটটো, SMD লাইটটো এতিয়া লগাম। ধুনীয়াকৈ ধৰি ল'ব, ধৰি লৈ পেলাই চাই ল'ব তলৰ ফালে লাইটটো ঠিকে থাকে আছে নে, SMD লাইটটো আপোনাৰ ঠিকে থাকে পজিশ্যন আছেনে নাই, সেই অনুযায়ী আপুনি বহাই দিব, দি পেলাই আৰু বেছি টাইম ৰাখিব নালাগে, আৰু উঠাই আনিলে হ'ল। বৰ্ডখন উঠাই আনক তাৰ পৰা। এতিয়া আমি বৰ্ডখন মই উঠাই লৈ আহিম, উঠাই লৈ অলপমান ঠাণ্ডা হ'বলৈ দিব লাগে, যাতে ধুনীয়া কৰি হাতেদি ধৰিব পাৰি, নহ'লে হাতত পুৰিব না, পুৰিলে জ্বলা ফুটি যাব পাৰে, সেইকাৰণে অলপ ঠাণ্ডা হ'ব দিয়ক, গৰম হৈ আছে অলপ ঠাণ্ডা হ'ব দিওঁ, তাৰপিছত আমি ফিটিং কৰি পেলাই আমি কানেকশ্যনবিলাক দি চাম। লাইটবিলাক চেক কৰোঁতে আচলতে পাৰিলে চিৰিজ লাইনত চেক কৰিব লাগে, তেতিয়া বেছি সুবিধাজনক হয়, আৰু নিজৰ কাৰণে ভাল। ডাইৰেক্ট লাইনটো ডাইৰেক্ট হেৰি কৰি দিয়াত কৰি চিৰিজ লাইন, যদি আপোনালোকে চিৰিজ লাইন কিদৰে বনায় সেইটো নাজানে, মই বাৰু পিছত দেখাই দিম আৰু বেলেগ ভিডিঅ' এটাত। এইটো আপোনাৰ লিখা আছে, এইটো সেই লাইটটো আমাৰ ফিউজ হৈছিলে L15, এই লাইটটো SMD লাইটটো ফিউজ বেয়া আছিলে, ক'লা মাজত দাগ আছিলে, এইটো আমি সলাই দিলোঁ লাইটটো। বাকী এই তার দুডাল এই ভিতরে দিয়ে ওলাই আনো, স্ক্ৰুকেইটা ধুনীয়া কৰি ভাল কৰি টাইট কৰি দিব, নহ'লে হিটচিঙত তাৰমানে কিটটো নালাগিলে বেছি গৰম হোৱাৰ চান্স থাকে লাইট সেইকাৰণে অলপমান তাক ভাল কৰি টাইট দি দিব।
লাইটটো ভালদৰে দি দিব লাগিব, তেতিয়া হিটচিংখনত লাগি থাকিব, তেতিয়া গৰম নহয় লাইটবিলাক, লাইটটো তেতিয়া ফিউজ সহজে নাযায় আৰু। বাকী এইটো আপুনি দেখিছে এইটো নেগেটিভ আৰু এইটো হ'ল পজিটিভ। এই বগাডাল পজিটিভ, বগাডাল মানে এই ৰঙা আছিলে থাকোঁতে তাৰমানে এই লাইটৰ গৰমতে বগা কালাৰ গুচি গৈছে, এইটো পজিটিভ আৰু এইডাল হ'ল নেগেটিভ। ফেচ নিউট্ৰেল দুইডাল আমি ধুনীয়াকৈ সোল্ডাৰিং আইৰণৰ সহায়ত ধুনীয়া কৰি জ্বালাই কৰি দিম। যাতে জ্বালাই কৰাটো চাব যাতে বেলেগত ক'তো জ্বালাইটো নালাগে, লাগিলে শ্বৰ্ট হোৱাৰো সম্ভাৱনা থাকে যদি আপোনাৰ SMD লাইটৰ ক'ৰবাত বেলেগ ফালে লাগি যায়, সেইটো অলপ জ্বালাইটো কৰোঁতে অলপ সাৱধানে কৰিব। এতিয়া আমাৰ হৈ গ'ল গোটেইখিনি। এতিয়া আমি চেক কৰিম বাৰু, চেক কৰি আপোনালোকক দেখুৱাই দিওঁ। ভালদৰে লাগিছে চাই লওক আৰু আপোনালোকে চেক কৰি ল'ব। কেতিয়াবা তাৰমানে কম কৰি লাগি থাকে, ছিঙি যোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে ভাল কৰি লাগিছে নে নাই চেক কৰি ল'ব এবাৰ। এতিয়া আমি লাইনত দিম, লাইনত দিয়াৰ পিছত গম পোৱা যাব আৰু এই আমাৰ LED লাইটটো ভাল হৈ গ'ল। ঠিক আছে।